আজি বৃহস্পতিবাৰ আৰু এতিয়া বৃহস্পতিবাৰৰ ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে বাবাৰ সেৱা লয়, ভক্তসকলে মনৰ পৰাই সেৱা ল'ব পাৰিব আৰু এই ৰাজহুৱা বন্তি গছতে মনৰ পৰাই আপোনালোকৰ প্ৰাৰ্থনাসমূহ জনাব পাৰিব। আমাৰ অগ্নিনাভ শিৱ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰ এই দুটা বাৰত বন্ধ থাকে। এই বন্ধ দিন দুটাত যদি কোনো দূৰ দূৰণিৰ ভক্তও আহে, মন্দিৰৰ গেট খোলা নহয়। সেইবাবে আপোনালোকে বন্ধ বাৰটো জানি লৈ যাতে মন্দিৰলৈ আপোনালোকে আহে তাৰে অনুৰোধ জনালো। মন্দিৰৰ গেট খোলাৰ সময় হৈছে পুৱা 9টা বজাত আৰু বন্ধ কৰাৰ সময় হৈছে সন্ধ্যা 4 বজাত। লগতে সমূহ ভক্তবৃন্দক এটি বিনম্ৰ অনুৰোধ জনাইছো, আপোনালোকে যদি অগ্নিনাভ বাবাৰ নামত শৰাই অৰিহণা আগবঢ়ায়, আজিকালি বহুতো ভুৱা একাউণ্ট ওলাইছে। অগ্নিনাভ বাবাৰ নামত একাউণ্ট খুলিছে, অগ্নিনাভ মন্দিৰৰ যিখন প্ৰফাইল ফটো, সেই প্ৰফাইল ফটোখন ইউজ কৰিছে, মোৰ ফটো ইউজ কৰিছে, তাত অপেনকৈ ফোন নম্বৰ দিছে আৰু শৰাইৰ বাবে যোগাযোগ কৰক বুলি দিছে। গতিকে আপোনালোকে যদি কম ফলোৱাৰ্ছ দেখে, তেতিয়া গম পাব যে সেয়া আমাৰ মন্দিৰৰ একাউণ্ট নহয়। আমাৰ অগ্নিনাভ মন্দিৰৰ ফলোৱাৰ্ছ আৰু 2 লাখৰ ওপৰত আছে। গতিকে আপোনালোক সকলোৱে সেইটো চাই ল'ব। 2.65 লাখ নে কিবা এটা আছে, হয় নহয়? আমাৰ 2.65 কে ফলোৱাৰ্ছ আছে আৰু নতুন একাউণ্টবিলাকত কম আছে। বিলাক তেওঁলোকে নাম্বাৰ দিছে আৰু বিশেষকৈ আপোনালোকে যে ইউটিউবত কিছুমানে ভিডিঅ' দিয়ে, যদি পাৰে এইখিনি কথা আপোনালোকে প্ৰচাৰ কৰক। যিহেতু অগ্নিনাভ মন্দিৰৰ যি হোৱাটছএপত স্কেনাৰ আছে, তাত বেংকত পইচা পঠিয়ালে অগ্নিনাভ মন্দিৰৰ নামটো ওলায়, অগ্নিনাভ শিৱ মন্দিৰ বুলি ওলাব। তাত বেলেগ কোনোবা মানুহৰ নাম কেতিয়াও নোলায়। বিশেষকৈ সেইটো আপোনালোকে মন কৰিব। যেতিয়া আপোনালোকে মন্দিৰৰ নামত শৰাই বাবে অৰিহণা আগবঢ়ায়, তেতিয়া সেই স্কেনাৰত অগ্নিনাভ শিৱ মন্দিৰ বুলি ওলাব। আৰু যদি কোনোবা মানুহৰ নাম ওলায়, তেতিয়া আপোনালোকে কথাষাৰ প্ৰত্যক্ষ কৰিব। আৰু আমাৰ অগ্নিনাভ মন্দিৰত যথেষ্ট ভক্ত আপোনালোকে নিজেই দেখিছে, দৈনিক আমাৰ লাইভ দিয়া হয়। যদি খুব কম দিনৰ ভিতৰত ফেচবুকত পোষ্ট দিয়া দেখে বা কমেণ্ট কৰা দেখে, বা ফেচবুকত যদি লাইভ আমাৰ ডাইৰেক্ট যায়, আমাৰ শ্বেয়াৰ কৰা কথা নাই। গতিকে ডাইৰেক্ট যিটো ফেচবুক একাউণ্টত লাইভ যায়, সেইটোৱে হৈছে আমাৰ অগ্নিনাভ মন্দিৰৰ পেজ, মুখ্য পেজ সেইটোৱে, আৰু সেইটোৰ পৰাই আমি সকলো কৰোঁ। গতিকে বহুত সাৱধান। বহুতৰ পৰা পইচা আজি বহুত মাহৰ পৰা কোনো দুষ্ট লোকে সেই কাম কৰি আছে, কিন্তু আমি FIR দিম, তেতিয়া কিন্তু আপোনালোকৰ ৰক্ষা নাই। কথাষাৰ আমি মুকলিভাৱে জনাইছো। নাভাবিব আমি মনে মনে আছো, আমাৰ সময়ৰ অভাৱ, আমি সেইকাৰণে কিছু কিছু ক্ষেত্ৰত আমি আগ নাবাঢ়ো। নাভাবিব আমি বুৰ্বক বুলি, সকলো জানো, কিন্তু আমাৰ সময়ৰ অভাৱ, দৈনিক আমি ব্যস্ত থাকো আৰু সেইকাৰণে আমি লগালগ সেই কামটোত আমি একশ্যন ল'ব নোৱাৰো। কিন্তু জনালো আপোনালোক সকলোকে, সতৰ্ক হওক। ইয়াতে বহুত লোক আছে, সকলোৱে লাইভ চাই। আপোনালোকৰো সহায় সহযোগিতা আমি পাম বুলি আশা কৰিছো। যিসকলে ভুৱা একাউণ্ট খুলি পইচা লৈ আছে, তেখেতসকলৰ নামে সৈতে ওলাইছে, বেংক একাউণ্টৰ সৈতে ওলাইছে, আমালে সেইখিনি স্ক্ৰীনশ্বট মাৰি দিছে।
কিন্তু আপোনালোকক যেতিয়া ধৰিব আপোনালোকে গম পায় যে কি হ'ব আপোনালোকৰ অৱস্থা। হয়তো ইয়াত আপোনালোকে লাইভ চাই আছে আৰু আপোনালোকে কৈছে যে আমি লাইভৰ লিংক দিম বুলি পেলাই। আমাৰ এই লাইভটোৰ লিংক আপোনালোকে মনে মনে পইচা তুলিছে, তুলি ভক্তক জনাইছে যে আমি লাইভৰ আপোনালোকক লিংক দিম। আমি কাকো লিংক নিদিওঁ, আমি হোৱাটছএপত আমি ভিডিঅ' নিদিওঁ। আমাৰ ডাইৰেক্ট সকলো ডাইৰেক্ট হয়, আমাৰ ডাইৰেক্ট লাইভ যায় আৰু সকলোৱে নাম উৎসৰ্গা কৰা হয়, শৰাই উৎসৰ্গা কৰা হয় তেখেতসকলৰ নামত। আমি কাকো লিংক নিদিওঁ লাইভ ভিডিঅ'ৰ। গতিকে সাৱধান হ'ব ভক্ত আপোনালোক। যদি আপোনালোকৰ হোৱাটছএপত ভিডিঅ'ৰ লিংক দিম বুলি কৈছে, জানিব তেখেতসকলে ভুৱা একাউণ্ট খুলিছে। গতিকে সকলো সাৱধান হ'ব, কথাষাৰ আপোনালোক সকলোকে জনোৱা হ'ল। আৰু এতিয়া ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰা হ'ব। সমূহ ভক্তবৃন্দই মনৰ পৰাই সেৱা ল'ব পাৰিব। ধন্যবাদ।
এতিয়া এই ৰাজহুৱা বন্তি গছ মই বাবালে পুনৰবাৰ আগবঢ়াম। আপোনালোক সকলোৱে মনৰ পৰাই সেৱা ল'ব পাৰিব। ধন্যবাদ। আমার জ্ঞাতি আহি বাবার চরণ অর্পণ করেছে আর সকল অনলাইন যুগে বাবার শ্রী সংরক্ষণ করেছে সকলে প্রভু ভগবন্ত অবিনাবান মুক্তিনাথ দুই বাবা সন্তুষ্ট হোক আর দেখেন সকল যিসকল পিতৃ মাতৃ ভাই ভাতৃ ভক্তি পুত্র অভিনবনে চালি আছে সকলে প্রভু ভগবন্ত অবিনাব বাবা সন্তুষ্ট হয়ে সকলে সর্ব প্রকার মন্ত্রময় করে মনে বলবে জানে মানে আর বান্তরা কারবার গ্রহ কারণ পরিবর্তন করে जी जी कर्म से कर्म उन्नति कर ध्यान कर जी हको जी कर दे कर्म से कर्म जी कर दे व्यवसाय से व्यवसाय जी कर विभाग कारिका विद्या बुद्धि से विद्या बुद्धि पाठक করে হলনি মন্ত্র লাগি হলনি চন্দ্র আর जी कर বিশ্বকর্মা নগর ব্যবসায় বাণিজ্য আছে ব্যবসায় বিশ্বকর্মা উন্নতি করে যাবে সর্ব প্রকার মঙ্গলময় গুণ হওয়ার ভাগে হই জয়স্থল ভগবানকে জানে মানে সর্বন্ত রক্ষা কর গ্রহ লোকাল যোগ নিকট মানে করি গ্রাহে পর্যন্ত কেন্দ্র উদ্ধার করেছে ভগবান কিনা আর কিনা সহায় হয়ে পাই সকলকে গ্রাহে পর্যন্ত উদ্ধার করে ইহে নিয়ে মহারাষ্ট্র করে গেলি একত্রীকরণ করে প্রভু ভগবন্তর শ্রী চিন্তা করিব হরিকে শক্তি হিরে ভক্তি প্রদান করি ত্যাগ করে বৃদ্ধি করিলে মঙ্গলময় করিব জয় অগ্নিনাভ জয় মুক্তিনাথ জয় জয় জয়